দেশৰ আটাইতকৈ ধনী পৰিয়ালৰ পুত্ৰৰ বিবাহ মুকেশ আম্বানীৰ পুত্ৰৰ আঙুঠি পিন্ধোৱা অনুষ্ঠান মুকেশ আম্বানীৰ জ্যেষ্ঠ পুত্ৰৰ নাম আকাশ শ্লোকা মেহতাৰ সৈতে আকাশৰ বিয়া শ্লোকা হীৰা ব্যৱসায়ী কন্যা এই দৃশ্য মন কৰক এয়া গোৱাৰ দৃশ্য এসপ্তাহৰ পূৰ্বে গোৱাৰ এখন হোটেলৰ ৰিজৰ্টত এইদৰে অনুষ্ঠিত হৈছিল দুয়োৰে বিবাহ অনুষ্ঠান এই বিবাহ অনুষ্ঠানত মুকেশ আম্বানীৰ পৰিয়ালৰ সমূহ সদস্য উপস্থিত আছিল আকাশ আৰু শ্লোকা একেলগে পঢ়িছিল আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল দুয়ো যোৱা সপ্তাহত গোৱাত অনুষ্ঠিত হয় আঙুঠি পিন্ধোৱা অনুষ্ঠান এই বিবাহক লৈ সমগ্ৰ দেশজুৰি চৰ্চা এয়া দেওবাৰৰ নিশাৰ দৃশ্য মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত এইদৰে দেখা গৈছিল আম্বানীৰ পৰিয়াল উপস্থিত আছিল আম্বানীৰ পুত্ৰ আকাশ আৰু শ্লোকাও লগত মুকেশ আম্বানী আৰু তেওঁৰ পত্নী যথেষ্ট নিৰাপত্তামূলক ব্যৱস্থাৰ মাজত আম্বানী পৰিয়ালে সিদ্ধিবিনায়ক মন্দিৰৰ পৰা আশীৰ্বাদ লয় এয়া চাওক মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত আম্বানীৰ পৰিয়াল হালধীয়া পোছাক পৰিহিত এয়া আম্বানী পৰিয়ালৰ বোৱাৰী শ্লোকা ইতিমধ্যে এই বিবাহ চৰ্চিত বিবাহ ৰূপে পৰিগণিত হৈছে ব্যুৰ ৰিপৰ্ট DY365